হেল্ল' এভৰিৱান, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চাওঁতে ঠাণ্ডাৰ দিনকেইটা আহি পালে নহয় জানো। যদিও বা ৰ'দ দিছে, বাহিৰত চলি থকা বতাহৰ কাৰণে বহুত বেছি ঠাণ্ডা। সেইকাৰণে মই খিৰিকী বন্ধ কৰি থৈছোঁ। এইফালে আকৌ কাপোৰো মেলি দিছোঁ শুকাবলৈ। ঠাণ্ডাৰ দিনত মই দৰ্জাখন এনেধৰণে বন্ধই কৰি থওঁ। মানুহজন খাই বৈ অফিচলৈ গ'ল আৰু দুপৰীয়া সাঁজ মই অকলে খাব লাগিব। সেইকাৰণে চিম্পল একদম বইল ভাত খাম আজি। খাবলৈ সিমান এটা মনো নাই। যিয়ে নহওক বাৰু, এইফালে ভাতটো বহাই দি মই অকণমান জিৰা আৰু আজৱাইন ৰোষ্ট কৰি লৈছোঁ। কিছুদিন আগতে মাহঁতৰ ঘৰৰ পৰা মই জলফাইৰ টেঙা আচাৰ অকণ লৈ আনিছিলোঁ। সেইখিনিকে আজি আৰু বনাম। এয়া মছলাখিনি গ্ৰাইণ্ড কৰি ল'লোঁ। আনফালে তেল অকণমান গৰম দিছোঁ আৰু সৰু সৰুকৈ গুড় কাটি লৈছোঁ, কাৰণ মানুহজন আৰু মই মিলি আমি দুয়োটাই টেঙা আৰু মিঠা আচাৰ খাই বহুত বেছি ভাল পাওঁ। এইফালে গুড়খিনি ধুনীয়াকৈ উতলাই লৈছোঁ। মছলাখিনি বাতি এটাত ঢালি লৈ পেলাই, তেলখিনিও ঢালি লৈ পেলাই গোটেই আচাৰখিনি তাত দি লৈছোঁ। ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু আচাৰ প্ৰায় খাব পৰাই হৈছে। আৰু মই এইখিনি ধুনীয়াকৈ টেমা এটাত ভৰাই থ'ম আৰু যিমান পুৰণা হৈ গৈ থাকিব সিমানে খাবলৈ টেষ্টি হৈ গৈ থাকিব। আৰু মই এনেধৰণে ৰ'দত দি থ'লোঁ। আপোনালোকৰ যদিহে আজিৰ মিনি ব্লগটি চাই ভাল লাগিলে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ এৰিছোঁ, বাই।